এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। আৰামে লাগে মোক জীৱনত। আৰামে লাগে মোক জীৱনত। ধনী ঘৰৰ আপি এটা বিয়া কৰে ঢকা থাকিল, গোটেই জীৱন আৰামত থাকিব পাৰিবি। নিজে থাকিল ইমান ইচ্ছা গৈছে যদি মই গানে গাইছো, নিজৰ কথা কৈছো নেকি কিবা মই? চাৱে লেভেলটো কিয় পালি নাথাকবি তই? নাথকোতো, বেলেগ হলে নহলে ইজ্জত আছে আমাৰ। ধনী ঘৰৰ আপি পালিও বিয়া নকৰা তই? তাৰমানে নকৰাওতো। তাক ধনী ঘৰৰ আপি চাবাওতো লাগব। আমাৰ তাতে চাদ ঢালাই দিবা, আমি তিৰিকেইটাই পাত্তা নিদিলে তাক আৰু কোন ধনী ঘৰৰ আপি চাব আহে? হাই থাক এই কোনবা দিনে এনেকুৱা আইডিয়া হাতত লাগব নহয়, একে ৰাতিৰ ভিতৰতে লাখপতি কৰৰপতি হৈ যাম। আৰু তিতান চাম কিমান হাঁহি উঠে তহঁতৰ। এই মোৰ তাত কিন্তু এটা আইডিয়া আছে দেই। এইটো আইডিয়া দি তই কৰৰপতি হব নলেও লাখপতিটো হব পাৰিবি আৰামছে। এই কেনেকে? এটা আমাৰ মামাহঁতৰ গাঁৱৰ লাখক বিয়া কৰে নলাকে, তিতান একো নকৰাকে লাখপতি হৈ যাব পাৰিবি। লাখপতি কিয়া লাখ কোনবা থৌগা নাপি নেকি? এই চৰম নহয় জাত। এই মাত্ৰ দেখোন বৰ লেবেল দিছিলি আই, ধনী ঘৰৰ আপি পালিও বোলে বিয়া নাপতা। ইতেন কি হ'ল? 1 মিনিটত কথা চেঞ্জ কৰি দিবা পাৰে এই হাৰামি। মানে সিটো আৰু এনে কৈছিলো দেচোন সিটো। দে ফুফ নকাকে লাখ কোনবা আপি নেকি? নহয় এই আমাৰ মামাহঁতৰ তাতে থাকে দিয়ে কুকুৰটো, সেইটোৰ নামে লাখ। কিন্তু হলেও লাখক একবাৰ সুধি চাবা লাগব, তাই বা তোক আকৌ পচন্দ কৰে নে নকৰে। মাইৰে চলি তোৰ বাচা খুব বেছি হৈ যায় আছে কিন্তু দে লাহে লাহে। কোনবা দিনা একে মোটকাই মাৰি পেলাম, কৈ থলো কিন্তু। কি হ'ল? কি আনকে আইছা? নকবি দে ফুফ, বুজছা না? ঠাণ্ডাটো পচছি না লাহে লাহে, এই কঁকালৰ বিষটো আৰু উঠছি। 3 দিন মানৰ পাই ভালকে খোজে কাঢ়িব পৰা নাই। এই চান্সতে বুঢ়াৰ পৰা 2টামান পইচা খৰকাব পৰা গেল হয়। জি হচি একবাৰ ট্ৰাই মাৰি চাওঁ কি হয়। ইয়াতি তই একো টেনচনে ল'ব নাগে এইগিলা কথাৰ। কালি পুৱা আমাৰ ঘৰৰ কাষত যে ক্লাবটো আছে তাকে লাগি আহি যাবি তই। 3 দিনৰ ভিতৰত তোৰ বিষ পুৰা ফিনফিনা হৈ যাব। কিনো কয় সঁচাই কৈছা না? মই মিছা কিয় কম, তই বাছ আহি যাবি কালি ৰাতিপুৱা। 3 দিনৰ ভিতৰত তোৰ কঁকালৰ বিষটো নহা হ'ব তই ফুটবল খেলিব পৰা হবি, মই গেৰাণ্টি দিছো। ইমান নালগে ৰহাই, ভালকে খোজ কাঢ়িব পাৰিলিয়ে হ'ল, ফুটবল খেলিবা নালগে। টেনচন ল'ব নাগে, যা চব ঠিক হৈ যাব। তই কেৱল আহোঁতে 500 টকা এটা লৈ আহিবি, মানে ফিজটো লাগব না। হ'ব দে, 500 টকানো কি, হ'ব দে আনিম দে। আৰু সেই তোৰ লগৰ চগৰ কোনোবা থাকবা পাৰে না এনেকে বিষ চিষ থাকা, কবি চবকে, চবগিলাক আহি যাবা দিবি। একদম 3 দিনত চবৰে বিষ ফিনফিনা হৈ যাব। বাপ্পা হ'ব দে, কম দে মই দে। দে যা পিছে এতিয়া কালি পুৱা পুৰা টাইমত আহি যাবি। হ'ব দে। বমৰু কি কৈ পঠালি বুঢ়া কাইমাতো? কোন ডাক্তৰ ওলালে ইমান পুৰণা বিষ 3 দিনত ঠিক কৰি দিবা পাৰা? বেলেগ কোন হ'ব আৰু তইহে ডাক্তৰ? মই কিটান ডাক্তৰ হলো? মই দেখোন নিজে গম নাপায় কিটান ডাক্তৰ হৈ গলো মই। দেখোন এই মোৰ তাত এটা মজা প্লেন আছে। নাই বাপৰে বাপ মই এইগিলাত নাই দে, মই এইগিলাত একদমেই নাই। কিবাকে ধৰা পৰিবা লাগিলে গোটাই মুখাই ধৰি যে কেনে পিটন দিব, নাই দে ভাই, মই এইগিলাত নাই। ই পাগলা, পইচা যে কিমান পাবি সিটো নাভাবা কিয়া, সিটো ভাবচোন। পইচা পাম বাৰু, কিন্তু তই পইচাৰ লোভটো দি পেলাই মোক কিবা ফাঁচাই পেলা যা। আকৌ ফাঁচা নাই তোক পইচাৰ লোভ দি, আৰু এইগিলা কিন্তু চিন্তু বাদ দি যৌ ইতান তাড়াতাড়ি ৰুমটো ঠিক ঠাক কৰিব লাগে। যৌ বচা, তই কি যাবি নে নাই? তেতিয়া বাইদেউ মনে মনে আছা? যাম দে মই, যৌ, মোৰ একো টেনচন নাই। যৌ পিছে যৌ। পচাই দেখোন কালি ইয়াতে আহিবা দিছিলাই, এইটো বা হয়নে নহয়? সিয়াই ভকলা বাবা চেম্বাৰ, যি হয় হ'ব, যা সুমে যাওঁ। তেতিয়াৰ পৰাই বহি তাপবিলাক কোৱা হৈ গেল। মানুহটো বাদে কোনো কুকুৰ মেকুৰী এটাৰো দেখা দেখি নাই দেখোন ইতাক লাগি। ঠিকমতে কৈছিলি নে নাই তহঁতে মানুহবিলাক? কৈছো
আৰু এই ঠাণ্ডা দিনত ইমান পুৱাই পুৱাই কোন আহিব টাইম লাগব অলপ মানুহগিলা আনতে চলিয়াতে মানুহ আছে হাও বাইৰে দেখোন ইমান থৌগা ভিতৰে দেখোন কিবা ভূত চুত থকা ঘৰ হান পায়াই এইটো কি খুলছা ফোপ তহঁতে হে আতি মানে বাহিৰত মানুহ চানুহ দেখা পাই না সেইকাৰণে অলপ ভালকে ৰং চং কৰা আছে ভিতৰত দেখি এনেকে দে আৰু পইচা চইচা বেছি নাই না আমাৰ ক্লাবৰ পিছে সেই আহাত আহিলো ৰ পুৱাই পুৱাই বেমাৰ কোনে ভাল কৰব ডাক্তৰ চাক্তৰ নাই দেখোন হয় ডাক্তৰ হে আতি তইনো কি কয় এইটো দেখোন ডাক্তৰ তোৰ আগতে বহি আছে এইটো দেখোন ধুমকেতু হে ই কৰবাই বেমাৰ ভাল কৰব হে আতি কি কৈ দিলি তই ইচ 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 কি কৈ দিলি তই ক্ষমা বাবা ক্ষমা এই ঘণ্টাবোৰে ঠগুৱাতি নাজনি আপোনাক কেনেকে কৈছি ক্ষমা বাবা ক্ষমা কিনো হচি কি বকি আছা তিতাৰ পাই মই দেখোন আকৌ ধৰবাই পাৰা নাই এই আতি ইটান ধুমকেতু নহয় ইটান ভকলা বাবা ইয়াৰ গাত ইটান বাবাই লগ দিছি বাহিৰত লেখা আছে দেখা নাই ভকলা বাবা চেম্বাৰ বুলি ভকলা বাবা সেইটো আৰু কি বাবা বুঢ়া অতকে একেবাৰে প্ৰশ্নই শেষ নহয় তাত দেখিছে নে নাই কিবা কৈছা মোক হে নাই দিয়া নাই একো কোৱা নাই এই একটাত তাৰমানে এতিয়া বাবাৰ শক্তি সোমাই আছে সেইকাৰণে ই তাৰমানে চব মানুহৰে বিষ চিষ চব ঠিক কৰি দিব পাৰে সেইকাৰণে তোকো ঠিক কৰি দিব ইয়ে দে আতি আৰু বেছি দেৰি কৰি থাকিব নালাগে বেলেগ মানুহ আহিব না তই এতিয়া বঢ়িয়াকে বাবাৰ আগত আহি অকমান হালি দি মল্লো দে তই মোক বেমাৰ ভাল কৰিব মাতিছিলি নে বেছি কৰিব মাতিছিলি এই আতি তই একো টেনচনে নলবি ইতান বাৰু দুখ পাইছা দেচোন অলপ কিন্তু এই 3 দিনৰ ভিতৰত তোৰ কঁকাল ফিন ফিনা হৈ যাব যা যা ইতান ঘৰত যাগিল যা অলপ আৰাম কৰিগিল যাই পেলাই সেই কঁকালৰ বিষ এতে ভাল কৰা না বাপাহাত দাদা এতে কৰা হয় আহক আহক এই দিনটো ঘূৰে ঘূৰে মোৰে ভৰিৰ বিষ হ'ল দেখোন কিমান মান হ'ল পিছে কালেকশ্যন আজি কালেকশ্যন তামাম হৈছে 15,000 কিনো কয় সঁচাই নেকি আইডিয়া কাৰ মোৰ না বঢ়িয়া বঢ়িয়া এতিয়া ৰাতিৰ ভিতৰতে পইচা খিনি লৈ ক'ৰবাত বেলেগত যাওঁ এটা থাকবা নৰা একমাহ মান আৰু নহলে গোটাই মুখাই ধৰি পিঠিত চাল চামৰা নহা কৰিব ঠিকে কৈছা ইয়াতে থাকলি এহঁতৰ মাৰত কুৱা হৈ যাব লাগব আজি ৰাতিৰ ভিতৰতে ক'ৰবাত জাল মাথা মাৰিব লাগিল হলেও পিছে মোৰ এটা কথা বিশ্বাস হোৱা নাই কি কথা 15,000 হৈছে বেছি হোৱা নাই নহয় মই মিছা কৈছো নেকি কিবা সেইটো কথা কোৱা নাই ৰহে মই কথাটো মানে কি হৈছে আমি ইমান দিনে যি যি কাম কৰিছো এটাতো ইমান ভালকে হেপী এণ্ডিং হোৱা নাই আজি ফাৰ্ষ্ট টাইম ইমান ভালকে পইচা লৈ পলবা পাৰিম যেন লাগছি মোৰ কিবাকে তহঁতৰ হেপী এণ্ডিং অসম্ভৱ